মিসকলের এপারে আমি ওপারে তুমি, মাঝখানে ভাবনার নদী। যা ভাবার ভেবে নাও অত্যন্ত জরুরি, অথচ মানবিক শূন্য। এটাই আমাদের দেশ খাট্টি বাজাতে চলে। মিসকলের এপারে আমি ওপারে তুমি, মাঝখানে ভাবনার নদী। অসম সাগৰৰ এটা নতুন ব্লগছ। নামনি অসমৰ এখন বিখ্যাত নৈ পাগলাদিয়া। এই পাগলাদিয়াৰ বুকুত বহু সংখ্যক কবি সাহিত্যিকৰ জন্ম হৈছে। তাৰে ভিতৰত এগৰাকীক আমি আজি বাছি উলিয়াইছোঁ বিভিন্ন কাৰণত। কাৰণসমূহ গম পাব যে অকল কবিতা চৰ্চাই কৰিছে, অসমীয়াতে কিবা লিখিছে তেনেকুৱা নহয়। তেখেত হৈছে বিপুল কুমাৰ দত্ত, যিয়ে আমি ইতিমধ্যেই গম পাইছোঁ দুবাৰকৈ বাংলাদেশত কবিতাৰ সংক্ৰান্তত বঁটা লাভ কৰিছে। এটা বিশেষ কথা, অসমৰ মাটি পানী বায়ু সেৱন কৰি অসমীয়াত কবিতা চৰ্চা কৰাৰ লগতে বাংলা ভাষাত কবিতা লিখি বঁটা লাভ কৰিছে আৰু যথেষ্ট জনপ্ৰিয়। সেইগৰাকী ব্যক্তিক বিচাৰি আমি আজি পাগলাদিয়াৰ নদীৰ পাৰত উপস্থিত হৈছোঁ। আহক আমি তেখেতৰ লগত কথা পাতোঁ। আপোনাক আদৰণি জনাইছোঁ আমাৰ মাজলৈ। নমস্কাৰ, শাৰদীয় শুভেচ্ছা। শুভেচ্ছা গ্ৰহণ কৰিলোঁ। প্ৰথমতে আমি কবিতা কথাৰ মাজলৈ যোৱাৰ প্ৰাক মুহূৰ্তত পাগলাদিয়াৰ নামত দুই লাইন যদি কিবা হৈ যায়। পাগলা আৰু দিয়া আচলতে দুটা ভয়ামতী লগ হৈছিলে। এইটোক লৈ মই এটা বহুত পুৰণি কবিতা কিলাম কওঁ, আপোনাৰ সুবিধা হ'ব। পাহাৰৰ বুকু হোৱাই নামি আহিছিল ধূসৰ বগা দুটা খুঁটি, এটা পাগলা এটি দিয়া। ভয়ামত আহি দুয়ো কৰ্মৰ্দন কৰিলে, আমি নাম দিলোঁ পাগলা দিয়া, পাগলা দিয়া। এদিন পাগলা ভাঙিব মুহুৰ্মুহু, ভাঙি যাব বৈষম্যৰ সকলো মথাউৰি। এদিন পাগলা ভাঙিব মুহুৰ্মুহু, ভাঙি যাব বৈষম্যৰ সকলো মথাউৰি। একদিন মানুহ ভাঙিব মুহুৰ্মুহু, ভাঙি যাব শোষণৰ সকলো মথাউৰি। এই কথা বহুত পুৰণা আপোনাৰ, তথাপিও এতিয়াও সেই কথাৰ প্ৰাসংগিকতা আছে, বা এতিয়াও আমি তেনেদৰে ভাবোঁ যে কেতিয়াবা সম্পদৰ দৰে লাগে, কেতিয়া আপদৰ দৰে লাগে পাগলাদিয়া। আমি আশা কৰিম যিদৰে কবিতাৰ পথাৰত ই আমাক প্ৰাণ দিছে, উপাদান দিছে, সেনেদৰে আন ধৰণেও ই যাতে আমাক স্বাৱলম্বী কৰে। এতিয়া আহিল আপোনাৰ ৰচিত বন কৰা ছোৱালী। এই যিখিনিক আমি আচলতে কেতিয়াবা তাচ্ছিল্যৰ সুৰত ব্যৱহাৰ কৰে কিছুমান আভিজাত্য ফেমিলিত, পৰিয়ালত, তেওঁলোকক ব্যৱহাৰো সঠিক নকৰে। সেই কবিতাটোৰ অকণমান যদি শুনাই দিয়ে ভাল লাগিব এই মুহূৰ্তত। বহুত পুৰণি কবিতা, ৯৬ চনত লিখা, ১৯৯৬ চনত ৰচিত। আৰু এইটো প্ৰথম যেতিয়া প্ৰত্যত প্ৰকাশ পাইছিলে, এই কবিতাটো পাঠ কৰিম। তাৰ আগত মোৰ এটা মানে কথা ক'বৰ মন গৈছে, যিহেতু একেবাৰে পাগলাৰ সমীপত আমি থিয় হৈ আছোঁ। যে মোক এদিন একজন মানুহে ক'লে যে অমুক মৰিছে, তেওঁৰ ল'ৰাবিলাকে টকা পইচা দিছে, এখন সোঁৱৰণি গ্ৰন্থ উলিয়াব লাগে। মই ক'লোঁ এইটোতো মই একো নকওঁ, মই তেখেতৰ বিষয়ে নাজানো, মই লিখিব নোৱাৰোঁ এই বিষয়ে। পিছত মই ভাবিলোঁ যদি এদিনতো ময়ো মৰিম, আজি মৰোঁ, কালি মৰোঁ, দুৰ্ঘটনাত মৰোঁ, সুখে মৰোঁ, বাৰ্ধক্যত মৰোঁ, আপুনি মৰিব। তেতিয়া মই চিন্তা কৰিলোঁ যে মোৰ কাৰণে কোনো সোঁৱৰণি গ্ৰন্থৰ দৰকাৰ নাই, মই মোৰ মৃত্যুৰ পিছৰ কবিতাটোৱে কওঁ, এইটো যিটো পাগলা আছে। এদিন মই সঁচা সঁচিকৈ গুচি যাম, এদিন মই সঁচা সঁচিকৈ গুচি যাম, মই গুচি গ'লে নিহত ফুলৰ তৰাৰে মোক বিদায় নিদিবা। মই নিবিচাৰোঁ মোৰ মৃত্যুত এপাহিও ফুলৰ হত্যা। এদিন মই সঁচা সঁচিকৈ গুচি যাম, মই গুচি গ'লে পাগলা পাৰৰ ঘাঁহনিৰ ওপৰত মোক শুৱাই থবা আকাশলৈ মুখ কৰি, কাৰণ মই মৃত্যুৰ পিছতো বিচাৰোঁ পাগলাৰ দৰে ৰ'দৰ প্ৰাৰ্থনা। অতি সুন্দৰ। আপুনি এটা কথা মাজে মাজে কয়, ৰ'দ হওক বৰষুণ হওক কেতিয়াও ছাতি ব্যৱহাৰ নকৰে, তাৰ কাৰণটো? চেতনাতকৈ ডাঙৰ ছাতি নাই। চেতনাতকৈ ডাঙৰ ছাতি নাই। আৰু এই মুহূৰ্তত এটা বস্তু দেখা পাইছোঁ দেই, আমি দৰ্শকক দেখুৱাম আন্তৰ্জাতিক বাঙালী সাহিত্য সন্মিলন 10 নৱেম্বৰ 2017 বাংলাদেশ কবিতা সংসদ পাবনা, এওঁলোকৰ উদ্যোগত আপুনি বঁটা লাভ কৰিছিল। আৰু এইটো সম্পৰ্কে এটা কয় যে বাংলাদেশৰ সকলোতকৈ প্ৰথম প্ৰেছ ক্লাবটো পাবনাত হৈছিলে। আৰু আমাৰ ইয়াৰে মানুহৰ বহুতে পাবনাৰ নামটো জানে, যিসকলে এইটো
অনুকূল ঠাকুৰৰ ভক্ত কাৰণ অনুকূল ঠাকুৰৰ তাতে জন্মস্থান আৰু তাতে বিশাল এতিয়াও মানে আছে মই ধৰ্মীয় বা কাৰোবাৰ বিশ্বাসৰ প্ৰতি আঘাত নকৰাকৈ ক'ম যে পাবনাত সেইটোৰ কাৰণে বহুত মানুহ যায় আৰু যিসকল নাযায় আমাৰ ইয়াতে অনুকূল ঠাকুৰৰ দেখিলে মই কেতিয়াও সুধোঁ যে আপুনি অনুকূল ঠাকুৰৰ ভক্ত যে ঠাকুৰৰ ক'ত ঘৰ আছিলে তেতিয়া কয় পাবনাত আছিলে তেতিয়া মই ভাবোঁ যে মই পাবনা গৈছিলোঁ যে এইবিলাক মানুহক যদি কওঁ মোৰ পৰা ফটো বিচাৰোঁ মোৰ তাতে ফটো আছে এইটো এটা অন্য বিষয় আৰু বাংলাদেশৰ লগত আমাৰ এটা বিশেষ মিল আছে বাংলাদেশ বিশেষভাৱে নদী মাতৃক এতিয়া আমি কথা যিহেতু কমকৈ ক'ম ইতিমধ্যে আমি বতাৰ কথা পাতিলোঁ এতিয়া আমি এটা বাংলা কবিতা শুনিম আপোনাৰ মুখেৰে আপোনাৰ সেইটো শুনি ল'ম তাৰপিছত আমি বাংলা কবিতা লৈ যাম মই বন কৰা ছোৱালীৰ কিয় দংশ মাতে অঁ বন কৰা ছোৱালী তাইৰ বয়স 5 কি 6 ইমানেই তাইৰ পৰিচয় 2 হাত 2 ভৰি 2 চকু লগত লৈ তাই আহিছে ঘৰ এৰি ফটা ফ্ৰকটোৰে আপোনাৰ ঘৰতে কৰিব গোলামী একোতেই নকৰিব ওজৰ আপত্তি তাইৰ বাবে আপুনি একোতেই চিন্তা নকৰিব তাই মাটি পানী সকলো চিনে বোকা চিনে তাইক য'তেই থ'ব তাতেই থাকিব তাইক লৈ আপুনি একোতেই চিন্তা নকৰিব আপোনালোকে কৰক নকৰক তাই ঘৰক ঘৰ কৰি ৰাখিব আপোনালোকে ৰান্ধক বা নাৰান্ধক তাই ৰান্ধিব পাৰিব আপোনাৰ ল'ৰাই তাৰ হাতেৰেই টেমাৰ গাখীৰ খাবলৈ শিকিব হাতত ধৰি থিয় হ'বলৈ শিকিব আৰু ডাঙৰ হ'লে তাইকে নাকত ধৰি চেকত কৰাব তাইক লৈ আপোনাৰ একোতেই অসুবিধা নহ'ব নাৰী স্বাধীনতাৰ দাবীদাৰসকলে আপোনাক সুধিব বৰ ভাল ছোৱালী পাইছে কৰ্ম সংস্কৃতিৰ সপক্ষে দীৰ্ঘ ভাষণ দিয়া সেই মহিলাগৰাকীয়ে ক'ব ক'ৰ পৰা পালে সেইজন ছোৱালী আপুনি নিমাত থাকিব তাইৰ এটাই মাথো দুৰ্বলতা বকুল ফুলৰ গন্তৰ প্ৰতি তাই হৈ মতলীয়া হাত বন কাটি কৰিও তাই বকুলৰ মালা গুঠিবলৈ যায় প্লাষ্টিকৰ বকুল ফুল তাই কোনো কাৰণতে ভাল নাপায় তাই বন কৰা ছোৱালী চহৰীয়া মানুহৰ ঘৰৰ লখিমী তাই পেচা গোলামী কিয় দংশ অতি সুন্দৰ মানে এই গধূলি সময় সুন্দৰকৈ এতিয়া আমি আহিম বাংলা কবিতাৰ মাজত আপোনাৰ ইতিমধ্যে কৈছোঁ বহুভাষিক কবিতা আচলতে আপোনাৰ মুখত আপুনি বেলেগৰ হ'লেও হিন্দী আন আন ভাষাৰো কবিতা চৰ্চা কৰে লগতে নিজৰ কবিতাটো আছেই বাংলাত এইখিনি আমি অকণমান বাংলা ভাষাত শুনিব বিচাৰিছোঁ একদিন মরে যাব আড়ম্বরহীন একদিন মরে যাব আড়ম্বরহীন এই ভেবেই কি বেঁচে থাকে মানুষ মানুষ বেঁচে থাকে কিংবা মরে যায় শুধু বেঁচে থাকতে তাহলে কেন এই মিথ্যে কবিতা মেটাতে পারে খিদে নেহাত মিথ্যে আসলে কবিতা মানুষকে লড়তে শেখায় রুটি এবং শান্তির জন্য একদিন মরে যাব আড়ম্বরহীন মোৰ কবিৰ বেহাৰা সংকলনৰ পৰা এইটো এটা চুটি কবিতা আৰু এটা যদি আছে ছুটি আৰু এটা যদি শুনিব পাৰোঁ কাৰণ আপুনি দুবাৰকৈ বঁটা পাইছে কিন্তু অতি কমেও 2টা বাংলা কবিতা আমাক লাগিব আমাৰ ইয়াতে কি হয় মই এটা শেষত মই হিন্দী উচ্চাৰণ বেয়া মই বঙলা উচ্চাৰণৰ কাৰণেও আজিও প্ৰয়াস কৰি আছোঁ কিন্তু হিন্দী উচ্চাৰণ মোৰ বেয়া কিন্তু এটা হিন্দী কবিতাও শেষত পাঠ কৰিম এটা বঙলা কবিতা আমাৰ ইয়াতে খুব পপুলাৰ কেইটামান কথা যে আপুনি মোক কল কৰিলে যে মই কলটো মানে ৰিচিভ কৰা নাই মই পিছত ক'লোঁ যে আপোনাৰ এটা মিছ কল আহিছে আচলতে কলটো আপুনি কৰিছে মই নধৰাৰ কাৰণে মিছ কল হৈ গৈছে এই যেনেকৈ মিছ কল মেছেজ ডিলিট এইবিলাক আজিকালি বহুত পপুলাৰ মিছ কলক লৈ এটা কবিতা যিয়ে অন্য এটা কথা ক'ব এইটো 2টা পাৰ্ট এইটো মিছ কলৰ লগত এটা সংকটৰ কথাও যাব প্ৰথম পাৰ্টটো মিছ কল মিছ কলের এপারে আমি ওপারে তুমি মাঝখানে ভাবনার নদী যা ভাবার ভেবে নাও অত্যন্ত জরুরি অথচ মানবিক শূন্য এটাই আমাদের দেশ ঘাটতি বাজাতে চলে মিস কলের এপারে আমি ওপারে তুমি মাঝখানে ভাবনার নদী যা কিছু গত রাতে মাজত এটা কথা কৈ লওঁ মানে জোনবাই তুই
খোজকাঢ়ি গৈ পূৰ্ণিমাত উপস্থিত হয়। এই কথাটো কোনে ভাবে মই নাজানো। আমি য'ত থিয় হৈছোঁ, পাগলাৰ পৰত থিয় হৈ আছোঁ, আমি অকণমান আগতে ধাননি পথাৰৰ আছিলোঁ, পুখুৰী পাইছিলোঁ, যা কিছু গতরাতে যা কিছু গতরাতের আমার এপারে পুকুর ওপাশে সবুজ শস্য ক্ষেত, মাথার উপরে আকাশে পূর্ণিমার দিকে হেঁটে যাওয়া স্বাদ। যা কিছু গতরাতে আসলে তা নিয়ে কোনো ব্যস্ততা নেই। যা কিছু আজকের রাতের তা নিয়ে ব্যস্ততা, কেননা আমরা সবসময় প্রার্থনা করি সূর্যোদয়ের জনসভা, সূর্যোদয়ের জনসভা। সুন্দৰ, অতি সুন্দৰ আৰু অতি সাৱলীল, আৰু যিমানখিনি বুজি পাইছোঁ স্পষ্ট ভাষাত যদিও কৈছে যে এতিয়াও মই অনুশীলন কৰি আছোঁ, বহুখিনি আগবাঢ়িছে। আপোনাক অভিনন্দন নিদি নোৱাৰি এই ক্ষেত্ৰত। এতিয়া মোৰ এটা অসুবিধা, এইটো মানে মই চাই পঢ়িব বহুত কঠিন পাওঁ। আৰু এইটো বেছি ভাল হৈছে, ইয়াত আপোনাৰ আৱেগ, অনুভূতি, পৰিৱেশন গোটেইখিনি খুব ভাল লগা হৈছে। আৰু মই 220টাতকৈ বেছি কবিতা মুখস্থ ৰাখিব নোৱাৰোঁ, এইটো বৰ অসুবিধা। 220টা ইতিমধ্যে মুখস্থ আছেই, নাথাকে, তাতকৈ 21টাতো মই নোৱাৰোঁ, এইটো অসুবিধা। বিশেষ কথা কৈছে যে 220টা মুখস্থ আছে, 21টাটো নোৱাৰা মানে বুজি এতিয়া পাইছে। অসম বা ক'তো বাহিৰত গৈ কিনে মই কোনো যদি পুথি চাই বা কাগজ চাই কবিতা কৰা নাই। এই নতুন যিবিলাক কবি বা কবিতা চৰ্চা কৰি থকা ব্যক্তিসকলৰ ভিতৰত আপুনি কাৰোবাৰ নাম এটা ল'ব বিচাৰিব নেকি, যি আপোনাৰ হৃদয় চুৱে? যিকোনো, অসম হওক, বাংলা হওক, বা যিকোনো, পৰিধি নাই। মই এনেকৈ একজনৰ নাম ল'বৰ কাৰণে মোৰ অসুবিধা, কিন্তু মই দুটা কথা ক'ব পাৰোঁ যে আমাৰ অসমত যিসকলে তৰুণ প্ৰজন্মৰ কবিয়ে, তেওঁলোক কোনোবা মানে নাৰী বা কোনোবা পুৰুষ, তেওঁলোকে কবিতা চৰ্চা কৰি আছে, তেওঁলোকৰ বিষয়ে বিভিন্ন ধৰণৰ কবিতা এইবিলাক কৈ কিনে তেওঁলোকক কবিতাৰ চৰ্চাৰ পৰা দূৰ কৰা সহজ। কিন্তু আপুনি চাওক, ভৱানন্দ দত্তৰ এটা কবিতাই মানুহে জানে, সেইটো হৈছে ৰাজপথ। অমূল্য বৰুৱাৰ কুকুৰ আৰু বেশ্যা, কিমান কবিতা লিখিছে। ৰঘুনাথ চৌধুৰী আপুনি কেইটা কবিতাৰ নাম জানে? গোলাপ জানে, এনেকুৱা বা সাগৰ দিঘিছাৰ কথা যদি আমি কওঁ, এটা কবিতাই জানে। তেতিয়াহ'লে তেওঁলোকে জীৱনৰ শেষ বয়সত অসমক ৰিপ্ৰেজেণ্ট কৰা, বিশ্বক ৰিপ্ৰেজেণ্ট কৰা এটা কবিতা লিখিব নোৱাৰে বুলি কেনেকৈ ক'ব? গতিকে কোনো কবিকে আপুনি নিৰ্ধাৰিতভাৱে ক'ব নোৱাৰে যে আজি যাৰ কবিতা পঢ়ি ভাল লগা নাই, তেওঁ 10 বছৰ পিছত আপুনি ভাল লগাতকৈ বেছি ভাল লগা কবিতা লিখিব। এই অৰ্থতে তেওঁলোক আটাইলৈকে মোৰ শুভেচ্ছা আছে। সকলোতকৈ ডাঙৰ কথা, চৰ্চা অব্যাহত ৰখাৰ ক্ষেত্ৰত আমি কি প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ, এইটোৱেই হৈছে বহল মনৰ চিন্তা। সেইকাৰণে হয়তো বিপুল কুমাৰ দত্তই অকল অসমতেই নহয়, ভাৰততেই নহয়, বিদেশতো জনপ্ৰিয়। আমি যোৱাৰ আগত আপোনাৰ সম্পৰ্কে এটা ধাৰণা এনেকৈ ক'ব পাৰি, আপুনি যদি হাঁহে শিলতো পদুম ফুলে, আপুনি যদি কান্দে জোনটোও লুকাই ফুৰে। এনেকুৱা যেন মোৰ মন যায় ক'বলৈ, কাৰণ তেওঁলোকে কৈছে ছাতিৰ প্ৰয়োজন নাই, কাৰণ চিন্তা বা চৰ্চাৰ যিখন ঢাকনি ই আটাইতকৈ বহল, তাৰ তলতে বাস কৰে বিপুল কুমাৰ দত্ত। আজিলৈ আমি ইয়াতে এৰিম। আকৌ এটা কথা কৈ আপোনালোকৰ এই প্ৰতিষ্ঠানৰ প্ৰতি শাৰদীয় শুভেচ্ছা জনাওঁ। আৰু আপুনি যিহেতু হাঁহিৰ কথা ক'লে, মোৰ পুৰণি দুটা লাইন কৈ মই সামৰিম। আৰু আপোনালোক আটাইলৈকে মোক ইয়াতে আনি ইমানখিনি সময় আপোনালোকৰ কটোৱাৰ সুযোগ দিলে, এইটো মোক দিয়া নাই, অসমৰ তৰুণ প্ৰজন্ম, মোতকৈ জুনিয়ৰ আৰু আমাৰ সকলোকে দিছে। এই প্ৰচেষ্টা আগত অব্যাহত থাকক। আমিতো বহুত ভাল লিখা নাই, কিন্তু যিসকলে লিখি আছে আমাতকৈ বেছি, তেওঁলোকক আপোনালোকৰ মঞ্চ জানক, তাৰ কাৰণে আবেদন থাকিল। আৰু মোৰ দুটা লাইন, আপোনাৰ মুখত ফুটিল হাঁহি, যেন মোৰ বুকুত বাজিল মোৰ গাঁৱৰ গৰখীয়া বাঁহী। আপোনাৰ মুখত ফুটিল হাঁহি, যেন মোৰ বুকুত বাজিল মোৰ গাঁৱৰ গৰখীয়া বাঁহী। ধন্যবাদ। পাগলাদিয়াৰ বুকুৰ পৰা, অসম সাগৰৰ তৰফৰ পৰা মই অনুপম আৰু অজিতে আজি বিদায় লৈছোঁ। নমস্কাৰ। আমি এতিয়া উভতি আছোঁ, কিন্তু এই মুহূৰ্তত মানুহৰ সুখ আৰু মানুহৰ দুখ, সুখী কোন দুখী কোন, এই সম্পৰ্কে যি আপোনাৰ বিপুল দত্তৰ অনুভৱ বহুদিন আগতেই প্ৰকাশ পাইছিল আৰু ৰাইজে আদৰি লৈছিল, এই অনুভৱ বিচাৰিছোঁ এই মুহূৰ্তত। সুখী মানুহবোৰ নগৰত থাকে নাগৰিক, দুখী মানুহবোৰ গাঁৱত থাকে জনগণ। সুখী মানুহবোৰ নগৰৰ ওখ ঘৰবোৰৰ বাসিন্দা, তেওঁলোকৰ ঘৰত চোতাল নাথাকে, তেওঁলোকে টাবত ৰুই তুলসী,
দুৱাৰমুখৰ কুলিজোৰ চেন্দেলেৰে পৰিবেষ্টিত হৈ থাকে সেই টাব। সুখী মানুহবোৰৰ গোহালি নাথাকে, অথচ ঘৰৰ ভিতৰত থাকে কুকুৰৰ বাবে আছুতীয়া বিচনা। সুখী মানুহবোৰ নগৰত থাকে নাগৰিক, দুখী মানুহবোৰ গাঁৱত থাকে জনগণ। সুখী মানুহবোৰৰ প্ৰিয় নিচে ব্যৱসায়, তেওঁলোকে সকলো ব্যৱসায় কৰে, মানুহ এনেকৈ ঈশ্বৰৰ। সুখী মানুহবোৰৰ প্ৰিয় খেল নিৰ্বাচন, সুখী মানুহবোৰৰ প্ৰিয় চিকাৰ ন্যায় জাষ্টিছ। সুখী মানুহবোৰে শ্ৰম অথবা বুদ্ধি বিক্ৰী নকৰে, তেওঁলোকে বিক্ৰী কৰে বিবেক আৰু স্বাক্ষৰ। সুখী মানুহবোৰে পাণ কৰে দুখী মানুহৰ সপোন আৰু বমি কৰে ভোকৰ মহামাৰী। সুখী মানুহবোৰে দৰ্শন কৰিব নোৱাৰে সূৰ্যোদয়, স্পৰ্শ কৰিব নোৱাৰে মাটি। সুখী মানুহবোৰ তিতি উঠিব নোৱাৰে আজিৰ দৰে বৰষুণত। সুখী মানুহবোৰৰ সন্তানৰ নাম দুখ, সুখী মানুহবোৰৰ সপোনৰ নাম দুখ, সুখী মানুহবোৰৰ সপোনৰ নাম দুখ। সুখী মানুহবোৰৰ ঘাম নোলায় অথচ ঘনে ঘনে কাপোৰ সলায়। সুখী মানুহবোৰে খবৰৰ কাগজ নপঢ়ে, খবৰ হৈ কাকতৰ প্ৰথম পৃষ্ঠাত বহে। এই সুখী মানুহবোৰে গোটেই পৃথিৱী জুৰি বিয়পাই দিছে দুখৰ জীৱাণু। দেখে দেখে আকাল আক্ৰান্ত সোমালীয়া, গাঁৱে গাঁৱে পুষ্টিহীন জনগণ। সুখী মানুহবোৰ ধেই নগৰত থাকে নাগৰিক, দুখী মানুহবোৰ গাঁৱত থাকে জনগণ। সেই তেতিয়াৰ যি অনুভৱ, বৰ্তমান যিটো ৰাজনীতি বা অৰ্থনীতি বা সমাজনীতি আজিও মিলি আছে। আৰু এই ক্ষেত্ৰত আপুনি নতুনকৈ যিবিলাক সৃষ্টিৰাজি কৰি আছে তাতেও আমি কিছু পৰিমাণে দেখোঁ। কিন্তু আমি আচলতে আজিৰ এই গোটেই যাত্ৰাটোত আন এটি যিটো বিশেষ কথা, সেইটো হৈছে যে বাংলাদেশত আপুনি দুবাৰকৈ পুৰস্কৃত হৈছে, বঁটা লাভ কৰিছে, 3বাৰ আপুনি পাইছে। আৰু তাতে বিশেষকৈ দুবাৰ পাইছোঁ, 3বাৰ গৈছোঁ। 3বাৰ গৈছে, 2বাৰ বঁটা পাইছে, আৰু বিশেষকৈ বাংলা ভাষাৰ কবিতাত। তো অসমীয়া কবিতা লিখি চৰ্চা কৰি আছে, অসমীয়া এগৰাকী আপুনি ব্যক্তি, কিন্তু বাংলা ভাষাৰ প্ৰতি আপোনাৰ যিটো প্ৰেম, এই প্ৰেমটোৰ বিষয়ে আপুনি অলপমান ক'ব নেকি? এই ক্ষেত্ৰত মোৰ এটা প্ৰথম অভিযোগ আছিলে যে ৰাভাদেউৰ বা জ্যোতিপ্ৰসাদৰ গীতবোৰ কোনোদিন অন্য ভাষালৈ কিয় তৰ্জমা নহ'ল। যিসকলে সাহিত্য একাডেমি বা অন্য বিভিন্ন সুযোগ পাইছে, তেওঁলোকৰ নিজৰ কবিতা তেলেগুলৈ, বঙলালৈ, ইংৰাজীলৈ অনুবাদ কৰিছে। কিন্তু তেওঁলোকে এটা জাতীয় কৰ্তব্য কৰাৰ কাৰণে প্ৰয়াস নকৰিলে, অন্ততঃপক্ষেও যে ৰসৰাজৰ কিছু গল্প যদি ইয়াৰ পৰা ইংৰাজী কৰাৰ কাৰণে কোনোবাই প্ৰয়াস কৰিলে হয়, বঙলা কৰাৰ কাৰণে প্ৰয়াস কৰিলে হয়, আমাৰ তেনেকৈ জ্যোতি ককাইদেউ বা বিষ্ণু ৰাভাদেউৰ কিছু গীত যদি বঙলা ইংৰাজী কৰাৰ প্ৰয়াস কৰিলে, যিসকলৰ সুবিধা আছে তেওঁলোকে নকৰিলে, তেতিয়া মই চিন্তা কৰিলোঁ যে ভূপেন দাৰ গীতৰ প্ৰতি মোৰ বহুত দুৰ্বলতা আছে। তেতিয়া মই দেখিলোঁ যে ভূপেন দাৰ গীত বঙলা হোৱাৰ কাৰণে আজি হিন্দী হৈছে, কিন্তু ভূপেন দাই ইমান মানে বিশ্ব নাগৰিক আৰু এনেকুৱা মানে শিল্পী পোৱা বহুত কঠিন। এইটো মই কোৱা নাই, গোটেই মুম্বাই কয়, ইণ্টাৰনেশ্যনেল বিভিন্ন ঠাইত কয় যে একেজন মানুহে একে সময়তে গীতো লিখে, তাৰ সুৰো দিয়ে আৰু মিউজিকো কৰে, এনেকুৱা মানুহ নাই। তেওঁৰো অসমত ইমান কদৰ নাছিল, কিন্তু তেওঁ যেতিয়া পশ্চিমবংগ গ'ল, বঙলাত গাব আৰম্ভ কৰিলে, শিৱদাস বন্দ্যোপাধ্যায়ৰ মানুহে তেওঁৰ গীত বঙলা কৰিলে, তেওঁ একে গীতকে একে সুৰত গালে। যেনেকৈ আপোনাক এটা উদাহৰণ কওঁ, দোলা দোলা আমাৰ আছে, এই দোলা এই একা বেকা পথেৰে কঢ়িয়াও কঢ়িয়াও বৰ বৰ মানুহৰ দোলা। এবাৰ কওকচোন মোৰ লগত, এই একা বেকা গাওক, মই তেনেকৈ নাজানিম। আচ্ছা, একা বেকা পথেৰে কঢ়িয়াও কঢ়িয়াও বৰ বৰ মানুহৰ দোলা। এইটো যেতিয়া বাংলাত কৰিছে, এই একা বেকা পথে মৰা কান্দে নিয়ে ছুটে যায় ৰাজা মহাৰাজাদের দোলা। ভূপেনদাৰ এই গীতটোতে তেওঁ সীমিত নহয়। তেওঁ পাৰ্বতী প্ৰসাদৰ আমি যেতিয়া সেউজী পাৰৰ তোমাৰ নিৰলা ঘৰত, এইটো বাংলা ইমান ধুনীয়া কৰে আৰু গাইছে, সবুজ প্ৰান্তৰে তোমাৰ নিৰালা ঘৰে। তেতিয়া মোৰ ভিতৰত এটা আৱেগো আছে আৰু চিন্তা হ'ল যে নাই, অন্ততপক্ষে এটা অতিৰিক্ত ভাষা শিকাৰ কাৰণে মই প্ৰয়াস কৰা উচিত, আৰু মই বঙলা শিকিব চেষ্টা কৰিলোঁ। আমি যি বিশেষ কাৰণত বিপুল দত্তৰ লগত এই ধৰণে আজি ভ্ৰমণ কৰিছোঁ,
লগতে আমি কবিতা কথা আৰু সমালোচনাত্মক যোগাত্মক সমালোচনাত্মক এই যিটো আমি চিন্তা কৰিছোঁ ইয়াৰ পৰা বুজা যায় কলা সংস্কৃতি বা কাব্যিক প্ৰতিভাত ভাষাৰ কোনো পৰিধি নাই বৰ্তমান সমাজত বৰ্তমান আমি মিডিয়াবিলাকত দেখিছোঁ ভাষাক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে বিভিন্ন কাৰণত আমি সেই কাৰণবোৰলৈ নাযাওঁ কিন্তু আমিও বিশ্বাস কৰোঁ যে সংস্কৃতিৰ পথাৰত ভাষা কেতিয়াও মানে বাধা হ'ব নোৱাৰে প্ৰাচীৰ হ'ব নোৱাৰে আমি যিদৰে নিজৰ কৃষ্টিক বাহিৰলৈ পঠাব লাগে আৰু বেলেগৰ কৃষ্টিকো যদি আমি আদৰি লওঁ নিশ্চয় আমাৰ বুকু বহল হ'ব অন্তৰ বহল হ'ব আৰু আমাৰ পৰিধি বহল হ'ব চিন্তা সমৃদ্ধ মই মোৰ আগৰ কথাটো শেষ কৰিব খুজিছোঁ তেতিয়া মই বঙলা এইকাৰণে শিকিবৰ কাৰণে চেষ্টা কৰিলোঁ যে অসমৰ 100 গৰাকী কবিৰ 100টা ভাল কবিতাৰ বঙলা ভাষালৈ অনুবাদ কৰিব যদি মই পাৰোঁ তেতিয়াহ'লে অসমীয়া কবিতা বাংলা ভাষাৰ দ্বাৰা ৰিপ্ৰেজেণ্ট হ'ব আমি এইটো কাম কোনেও কৰা নাই এইটো কৰাৰ কাৰণে মই বাংলাটো শিকিছোঁ বা শিকাৰ প্ৰয়াস কৰিছোঁ